এইটো টোটালি আনকনষ্টিটিউচনেল, অসাংবিধানিক। সেইটো কেতিয়াও হ'বলৈ দিব নোৱাৰে। কাৰণ নম্বৰ 1, গভৰ্ণৰ BTCৰ ক্ষেত্ৰত হি ইজ নট discretionary governor in the case of BTC. His role is very much constitutional. He is the head of the state of Assam as well as head of Bodland. নিজৰ ডিসক্ৰিপশ্যনত তেখেতে একো কৰিব নোৱাৰে। তো আজি BTCৰ যিটো প্ৰশাসন শাসন সেইটো তেখেতে নিজৰ হাতত লৈ গ'ল যে আজি COVID-19 যিটো পেণ্ডেমিক এই প্ৰব্লেমটো লৈ পেলাই ইলেকশ্যনটো যিটো কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত আসাম গভৰ্ণমেণ্ট তেখেতসকলে ইমিডিয়েটলি ইলেকশ্যন যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনটো কেঞ্চেল কৰি পেলাই এক্সিষ্টিং যিটো গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টখনক এনাডাৰ 6 months অৰ এটা ষ্টিপুলেটেড সময়ৰ কাৰণে এক্সটেনশ্যনহে কৰিব লাগিছিল। সেইটোৱে কনষ্টিটিউশ্যনত লিখা আছে। কনষ্টিটিউশ্যনৰ 6 শিডিউলৰ যেটো প্যাৰাগ্ৰাফ 2 সাবপেৰা 6A ইয়াত ক্লিয়াৰলি লিখা গৈছে যে কিবা এটা যদি এমাৰ্জেন্সি সমস্যা উৎপন্ন হয় তেতিয়াহ'লে এক্সিষ্টিং চৰকাৰখনকে এক্সটেনশ্যন কৰি দিয়া হ'ব। সেইটো উলংঘা কৰি পেলাই আজি আসাম গভৰ্ণমেণ্টে গভৰ্ণৰক নিজৰ হাতত নাৰাখি যেনেকৈ গভৰ্ণৰক নিজাববীয়াকৈ ডিচিশ্যন ল'বলৈ এটা পাৱাৰ দি দিলে, that is completely wrong and unconstitutional. Governor is having discretionary role in the case of Karbi Anglong and NC Hills, not in the case of Bodland. গতিকে আমি সেইটো লৈ পেলাই PIL ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত দাখিল কৰা হৈছে। আমি গুৱাহাটী হাইকোৰ্টত কৰিবলৈ ইচ্ছা নাছিল, কাৰণ আমাৰ গুৱাহাটী হাইকোৰ্টৰ ওপৰতো বৰ বেছি বিশ্বাস নাই। আমি সুপ্ৰিম কোৰ্টত ফাইল কৰাৰ কথা আছিল, কিন্তু আজিৰ যিটো যাতায়াতৰ যিটো ব্যৱস্থা এই সমস্যাটো লৈ পেলাই আমি সুপ্ৰিম কোৰ্টত যাব পৰা নাই। সেইটো ডিল কৰিবৰ কাৰণে ইনফেক্ট ইয়াত চিভিল মানুহৰ বা এডমিনিষ্ট্ৰেশ্যনৰ বেছি প্ৰয়োজনহি আছিল। এতিয়া গভৰ্ণৰ ৰুল হ'ল, হোৱাট ইজ গভৰ্ণৰ ৰুল? গভৰ্ণৰ ৰুলছ মিনছ প্ৰেচিডেণ্টছ ৰুল। প্ৰেচিডেণ্টছ ৰুল মিনছ মিলিটাৰী ৰুল। হোৱাই ডু উই নিড এট দিছ জাংচাৰ মিলিটাৰীজ টু ৰুল আৱাৰ এৰিয়া? ইয়াৰ কি ইমাৰ্জেঞ্চি হৈছে? ইয়াৰ ৱাৰ হোৱা নাই, ইয়াৰ কোনো ধৰণৰ তেনেকুৱা সমস্যা হোৱা নাই, ইয়াৰ কোনো ধৰণৰ আমাৰ তেনেকুৱা ইমাৰ্জেঞ্চি কোনো চিটুৱেশ্যন হোৱা নাই য'ত মিলিটাৰী লাগে, য'ত পুলিচ লাগে। বৰঞ্চ ইয়াত চিভিল এডমিনিষ্ট্ৰেশ্যনত বেছি সমস্যা হৈছে আজি COVID-19। এই সমস্যাটো ডিল কৰিবৰ কাৰণে গাঁৱে গাঁৱে মানুহসকলৰ যদি এৱাৰনেছ কেম্পেইন কৰিব লাগে, তেতিয়াহ'লে মিলিটাৰীৰ দ্বাৰা যদি কৰা হয়, পুলিচৰ দ্বাৰাহে কৰা যদি হয়, আজি গাঁৱে গাঁৱে অলৰেডি ষ্টাৰ্টেড আৱাৰ ফাইটিং। আমি PIL দিছোঁ। PIL ৰেজাল্টটো কি আহে 5 তাৰিখত আমি গম পাম। ইয়াৰ বিপৰীত কি কৰিব লাগে, ইয়াৰ পিছত ষ্ট্ৰেটেজি, পলিটিকেল ষ্ট্ৰেটেজি আৰু ছ'চিয়েল ষ্ট্ৰেটেজি সেইটো আমি ল'ম। ইয়াত ইতিমধ্যে এডমিনিষ্ট্ৰেশ্যন নিয়োগ কৰা হ'লে জইন কৰিলে জইন কৰিছে, ইতিমধ্যে হাতত লৈছে, আৰম্ভ কৰিছে, কাম আৰম্ভ কৰিছে। কালি পৰহিৰ পৰা আৰম্ভ হ'ব বিভিন্ন ধৰণৰ কাৰ্যকলাপ। তাতে গম পাব আমাৰ গৰীব দুখীয়া ৰাইজে এই গভৰ্ণৰ ৰুলৰ দ্বাৰা কেনেকুৱা মানে বেনিফিট হ'ব আৰু কেনেকুৱা কষ্ট পাব সেইটো দেখিবলৈ পাব।